ওয়েলকাম টু মাই ইউটিউব চেনেল কন ব্লগস। তো এটা অন্য ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু গম পাইছে এইকেইদিন বহুত গৰম পৰিছে, তো আজি গৈ আছোঁ বঙাইগাঁও শংকৰখোলা ৱাটাৰফল। আৰু মোৰ লগত আছে এই গম পাইছে বন্ধুখন, আৰু এই বাইক একেবাৰে ৰেডি হৈ আছে। তো আপুনিও বলক মোৰ লগত একেলগে, তো সেইখনলৈকে চাই থাকিব স্কিপ নকৰা ভিডিঅ'টো। তো বলক মোৰ লগত। আৰু এই দলংখনৰ পৰা চাই লওক কিমান এটা ধুনীয়া ভিউ পোৱা গৈছে। আৰু আমি আহি পালোঁ এতিয়া জুনিয়া, আৰু জুনিয়া এই দলং এইখন। আৰু ইয়াৰে এইখিনি ঠাই, এই দলঙৰ পৰা ঠাইখিনিৰ পৰা বহুত ঠাণ্ডা, তো গৰম অনুভৱ নহয়। আৰু আমি এই জুনিয়া হৈ আহিছোঁ কিয়নো আমি শ্বৰ্টকাট কৰি আহিছোঁ, আমি হাইৰোড হৈ নগ'লোঁ। আৰু কি আৰু সোনকালে যাই পাব লাগে, আৰু তাত গা চা ধুব লাগে আৰু মজা মাৰি আহি চাই থাকক শেষলৈকে ভিডিঅ'টো। তুমি ডালে ডালে তুমি পাতে পাতে তুমি ফুল ফুল ফুল। পিছৰ পৰা খাইছোঁ ৰ'ব মোৰ লগৰকেইটা, তো আহিছে নাইবা, তো চাওকচোন একেবাৰে। আৰু আজি পুৰা জচৰ আছোঁ দিয়ক, একদম পুৰা বাগৰি জুগৰি একেবাৰে গা চা ধুম। তো আমি ইয়াতে ৰ'লোঁ অলপ, আৰু এই চাওক এইখন মা কালী ৰেষ্টুৰেণ্ট, ইয়াতে অলপ খাই ল'ম। তো খাই পিনে গৈ আছোঁ, তো চাই থাকক ভিডিঅ'টো। আৰু এইটো এটা ভিতৰুৱা ৰাস্তা, আৰু অলপমান আছে আৰু তো পামেই এই চাইলে সকলো পিনে চাৰিওফালে প্ৰাকৃতিক পৰিৱেশৰ মাজত এইখন গাঁও অৱস্থিত। তো বলক। আৰু আহি কিবা পালোঁ এইখিনি ঠাইতো গম নাপাওঁ, যদি কোনোবাই জানে কমেণ্টত জনাবচোন। তো আপোনালোকক নেদেখুৱাকৈ থাকিব নোৱাৰিলোঁ। এই চাই লওক কিমান সুন্দৰ এটা ভিউ পোৱা গৈছে। তো আমি আহি পালোঁহে, আৰু ইয়াৰ পৰা দাদা কিমান কিলোমিটাৰ কিমান আছে দূৰ আছে? ইয়াৰ পৰা 2-1 মিনিট লাগিব। তো যদি অহা নাই ইয়ালৈ আহিব, আৰু ইয়াত এটা ফিজ কটা হয়, তো 10 টকা, এজনৰ 10 টকা কৰি। আৰু ইয়াৰ লগতে চাই লওক, ইয়াত এখন কিবা দেখি আছে, চাই লওক। তো এইবোৰ মানি চলিব এইবোৰ, তো দেখিছে। তো কিবা যদি খাদ্য বস্তু অনাও হয়, তো তাত য'তে ত'তে নেপেলাব, তো ডাষ্টবিন আছে তাত আছে। তো তাৰ মোৰ ভিজা প্ৰাণতে দিলাহি। এই চাই লওক কিমান এটা সুন্দৰ পৰিৱেশ, আৰু আমি ইয়াত আহি পালোঁ এতিয়া। আৰু এই সকলো পিনে চাই লওক কিমান এটা সুন্দৰ পৰিৱেশ, আৰু এই দোকানবোৰ আছে ইয়াত। আৰু চাই লওক নিজৰা পানী বৈ আছে, তো আমি গোটেইখিনি দেখুৱাই থাকিম। তো চাই থাকক ভিডিঅ'টো। তো গাইজ আমি আহি পালোঁ এতিয়া, চাই লওক কিমান এটা সুন্দৰ কৰি। এই চাই লওক সকলোৱে এই নিজৰা, এই পানী বৈ আছে, আৰু ইয়াত বহুতে ইয়াত বস্তু লৈ আহিছে, ইয়াতে ৰান্ধিও খাব পাৰিব। সুন্দৰ পিকনিক স্পট হয় এইটো। তো আমাৰ আগতে আজি বহুত দেৰি হৈ গ'ল, তো গম পাইছে। তো নতুন ৰাস্তা অলপ উলমুল হৈ গৈছে, তো বেলেগ ৰাস্তা দি যোৱা গৈছে, আৰু মোৰ লগবোৰে আগত গৈ আছে। তো চাই থাকক, যদি অহা নাই আহিব, ইয়াত বহুত এটা সুন্দৰ। এই চাওক মোবাইল পৰিলে গ'ল, আৰু এই ভিডিঅ' ব্লগ বনা নহ'ব। এই চাই লওক এইখিনিৰ মাজে মাজে গৈ আছোঁ, তো বহুত পিছত আছে। ভালকে যা মিঠা মিঠা আজি সপোনৰে। আৰু যদি ইয়াত আহে তো সাৱধানতা হৈ আহিব। এই চাওক এইখিনি পৰা 360 ভিউ। তো আজি ৰবিবাৰ, তো বহুত দূৰ দূৰণিৰ পৰা মানুহ ইয়াত আহিছে। মোৰ লগত আছে ৰিংকু। ৰিংকু কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বৰ্তমান অকণ যাই আছোঁ, জেগা যাই পোৱাই নাই। তো এখোজ দুখোজকৈ গৈ আছোঁ, এই দেখিছে বহুত পিছল আছে। তো বহুত এটা ধুনীয়া পিকনিক স্পট হয় এইটো, আৰু লগতে ইয়াত গা চা ধুই আছোঁ, তো মজা মাৰি একদম। আৰু আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ এই এনেদৰে, আৰু আমি আহিছোঁ এই তাৰ পৰা, তো তাৰ পৰাই খোজকাঢ়ি আহিছোঁ। আৰু চাওক আৰু আগত যাই থাকিব লাগিব। এই আগত মোৰ লগৰবোৰ গৈ আছে, আৰু দেখিছে না, এই চাওক যাব পৰা ৰাস্তাই নাই। তো অলপকৈ গৈ আছোঁ, আৰু চাওক ইয়াৰ পৰা কিমান এটা সুন্দৰ দৃশ্য। এই ঠাইডোখৰ ইয়াৰ পৰা কেনেকুৱা লাগিছে? আমি আকৌ সেফটি গাৰ্ড নাই।
এই চাওক এই সুধা পৰি আছে তো পিছলি মানে মোৰ চেণ্ডেল আছে তো চেণ্ডেল পিছলে হ'ব পাৰে তো সাৱধানে গৈ আছোঁ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত এই অৱস্থিত এইটো ৱাটাৰফল আৰু চাই লওক গছ গছনিৰ মাজত সকলোৰে সুন্দৰ আৰু বহুত বতাহ মিলি আছে তো গা চা ধুই আছোঁ মজা কৰি গা চা ধুই আছোঁ তো চাই থাকক ভিডিঅ'টো তো যোনে অহা নাই এইটো ৱাটাৰফলত তো আহিব শংকৰখোলা ৱাটাৰফল তো বেছি নহয় আৰু তো 57 কিলোমিটাৰ ইমান হ'ব লাগে আৰু তো ভিতৰৰ ৰাস্তা আছে বহুত শ্বৰ্টকাট ৰাস্তা আছে তো সেইদিন আহিলে বহুত ওচৰ হ'ব বুলি ভাবোঁ আৰু চাই লওক ইয়াৰ পৰা এটা ভিউ চাই লওক তো এইখিনি ঠাই বহুত বেছি নহয় নিজৰ আছে তো ওপৰ পানী আহি থাকে তো তাত গা চা ধুব পাৰিব তো সুন্দৰকৈ আৰু ইয়াত দেখিছে তো এইখিনি ইয়াত তো বেছি তেনেকুৱা নাই আৰু ইয়াত আৰু ইয়াৰ ঠাইখিনিৰ এইখিনিয়ে মেইন বুলি ক'ব লাগিব আৰু সকলোৱে আহি ইয়াতে গা ধুৱায় আৰু এইটোক চাওকচোন একেবাৰে কাপোৰ চাপোৰ হ'লকৈ একদম কেনেকৈ একদম ৰিখিমুনি টপ কৰি আছে চাওকচোন কেনেদৰে গা ধুই আছে একেবাৰে তো পাগলাই হৈছে একেবাৰে আৰু ওপৰত চাওকচোন একেবাৰে এইটো লম্পেন চম্পেন মাৰি একেবাৰে আৰু এই শংকৰখোলা ৱাটাৰফলৰ এইটোৱে মেইন বুলি ক'ব লাগিব ইয়াত এই চাই লওক 1 2 3 চাই লওক এই চাই লওক কিমান সুন্দৰ আৰু এই চাওক পানী একদম নিজৰে বৈ আছে একেবাৰে যাবলৈ মনে নাযায় আৰু এই পানীবিলাক দেখিছেনে এই পানীবিলাক ওপৰৰ পৰা আহিছে তো এইবোৰ আহিছে ভৈৰৱৰ পৰা আৰু চাৰিওফালৰ পৰা আহি মিঠক ইয়াত পৰি আছে আৰু বেলেগৰ পৰা গম পোৱা গৈছে যে ইয়াত হৰিণো আছে তোমাৰ নামটো কি ৰাজীৱ বৰা তোমাৰ ঘৰটো এই বন্ধু বহুত ভাল ভিডিঅ' কৰে তো চাই থাকিব আৰু এনেকৈ একৈছ গৈ তো গা ধুবলৈ আৰম্ভ কৰিলোঁ এই লগৰ লগত গা ধুই আছোঁ তো বহুত ঠাণ্ডা হয় এই পানীটো আৰু এই পানীটোৱে ভৈৰৱৰ পৰা অহা হয় তো কৈছোৱে এই চাওকচোন এই ওপৰবিলাক নামা হোৱাৰ পিছতহে আৰু এই তলৰবিলাক আৰু ওপৰত গুচি যাব যাই তাত গা ধুব আৰু এনেকৈ ফটো উঠাত ব্যস্ত হৈ পৰিছে এই লগৰবোৰ আৰু লগতে সকলোবোৰ ইয়াত যিমানখিনি আছে আৰু এই শংকৰখোলা ৱাটাৰফললৈ আহি তো সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু যদি আপুনি অহা নাই তো এবাৰ আহক আৰু ইয়াত এনেকৈ গা চা ধুই যাওক মজা মাৰি তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে তুমি খুবা তুমি সপোন মোৰ আকাশৰে তুমি পোহৰ যে মনে আজি পাখি মেৰে ও চোৱা কিনো ৰঙে হিয়া ভৰে মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ভৰে দূৰণিৰে তৰাতি হয় তোমাৰে হাঁহিতে ফুলিছে মিঠাকৈ গেৰুৱা কলিজাত ঐ তোমাৰে বেজাৰত উৰিছে চেৰেংকৈ মোৰেনো হিয়াত ঐ তোমাৰে হাঁহিতে ফুলিছে মিঠাকৈ গেৰুৱা কলিজাত কেনেকুৱা লাগিছে মোৰ ধুনীয়া লাগিছে এনেকুৱা তাৰমানে প্ৰথমে পোৱা নাই আৰু এতিয়া জীৱনত প্ৰথম আহিছোঁ বহুত ধুনীয়া লাগিছে আৰু ইমান ধুনীয়া তাৰমানে লাগিছে গোটেই বন্ধুবিলাকে আহিছোঁ এতিয়া আমি ছয়জন মানুহ আহিছোঁ আহি বহুত ভাল লাগিছে এনেকুৱা ভাল লাগিছে তাৰমানে প্ৰথম মই যাত আহিলোঁ ইয়াত প্ৰথম আহিছোঁ এতিয়া This is unbelievable. আপোনালোকে আহক শংকৰখোলা ৱাটাৰফল এনজয় কৰক আৰু এয়া হ'ল মোৰ লগৰে ফোন ব্লগটো ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক তো দিছ ইজ তাই আকৰিনে অ তাই আজলিনে পাহাৰৰ ডালিমী যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এইটো চেনেল কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপিব তেতিয়াহ'লে মোৰ নতুন ভিডিঅ'ৰ আপডেট পাই থাকিব আৰু লগতে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে কেনেকুৱা লাগিল কমেণ্টত জনাব ভিডিঅ'টো তো গম পাইছে তো এইখিনি তো বঙাইগাঁৱৰ এইটো শংকৰখোলা ৱাটাৰফল তো সঁচাকৈ ইয়াত আহি সঁচাকৈ বহুত ভাল লাগিল তো এই প্ৰাকৃতিক পৰিৱেশৰ মাজত ৱাটাৰফলটো অৱস্থিত শংকৰখোলা ৱাটাৰফল তো আহক এবাৰ তো আহি ইয়াত এনজয় কৰি যাওক তো মজা মাৰি গা চা একেবাৰে ধুই যাওক তো আজিলৈ বাই বাই তাই আকৰিনে
অ তাই আজলি নে পাহাৰৰ ডালিমি এনে লাগে তাইকে পাতিমে বিয়াখনি